যেটো বিটিসি সমষ্টি এটা নিৰ্বাচন হ'বলৈ গৈ আছে জুন মাহৰ 8 তাৰিখত আৰু নিৰ্বাচনে বাই ইলেকশনে হওক এটা সমষ্টি আমি নিৰ্বাচন হিচাপে খেলিম সততা নিষ্ঠা আৰু আমি তাৰ কাৰণে যিমান কষ্ট কৰিব লাগে কৰি যাম কিন্তু এটা কথা সাইকোলজিক্যাল কথাও যদি আমি ক'ব লাগে যে কিহৰ বাবে বিৰোধী দলক ভোট দিব এতিয়া ককলাবাৰীবাসীয়ে কাৰণ য'ত অসমৰ আমাৰে চৰকাৰ দিছপুৰত আৰু কাউন্সিলত 5 বছৰৰ কাৰণে চৰকাৰ ইতিমধ্যে প্ৰতিষ্ঠিত হৈ আছে বাই ইলেকশ্যনবোৰত মানুহে উন্নয়নৰ কামনে ভোট দিয়ে দলীয় আদৰ্শ কিবা কিবি লৈ পেলাই নহয় আৰু সেইটো আমি যোৱা ইলেকশ্যনতো দেখিছোঁ তামোলপুৰ আৰু গোসাইগাঁৱত কোনো বিৰোধী দলেতো নিজিকিলে আৰু আমাৰ 5টা সমষ্টিত যে মাজুলী আৰু 5টা সময়ত যে বাই ইলেকশ্যন হৈছিলে ক'তো মানে বিৰোধী দলে নিজিকিলে এইবাৰো ককলাবাৰীবাসী ৰাইজে 100% আমাক নালাগে কিন্তু 70% ৰাইজে উন্নতিৰ কাৰণে ভোট দিব সেইটো আমাৰ দৃঢ় বিশ্বাস কোনেও ইয়াত জিকিব নোৱাৰে নাই তেখেতক মই শুভেচ্ছা দিম 2025ৰ কাৰণে তেওঁলোকে কষ্ট কৰি থাকিলে 25ত হয়তোবা আজি যেনেকৈ খুব মানে শোচনীয় অৱস্থা তাতকৈ অলপমান উন্নত হ'ব পাৰে কিন্তু দল বচাবৰ কাৰণে 25ৰ কাৰণে তেওঁলোকে কাম কৰক ককলাবাৰীৰ কাৰণে কাম কৰিব নালাগে টকা পইচা মানে এনাৰ্জি নষ্ট কৰি লাভ নাই এইটো এৰি দিয়াই ভাল খেলিছে ভালে হৈছে নহ'লে আমাৰো এনে বহি থকাৰ বাহিৰে কাম নহ'লেহেঁতেন কিন্তু এতিয়া এই যে আমাৰ ককলাবাৰীটো BPF দলে জিকিব আকৌ BPFৰে চৰকাৰ হ'ব সমগ্ৰ BTC-বাসী ৰাইজ 32 লক্ষ BTC-বাসী ৰাইজে মোবাইলত এইটো শুনি ঘৰত বহি হাঁহি আছে মানুহবিলাক যে ভালকৈ হহুৱাব পাৰে সি মানুহক এই নিৰ্বাচনৰ পিছত বৰ্তমান BPFৰ হাতত যিটো 12টা MCLA আছে এইটো কমি গৈ পেলাই 7টা 8টা মানত নামি আহিব মই কৈছোঁ আজি আমি কাম কৰি থকা